বিভাগীয় শিক্ষা বিভাগৰ EM ডাঙৰীয়া ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া আপোনাক কোৱেশ্চন কৰিব বিচাৰিছো সুধিব বিচাৰিছো এই সেগতে যে আপুনি সেই 1 কোটি টকাৰ পৰা সেই বাক্সা কলেজক কিয় আপুনি বঞ্চিত কৰিলে সেই বিদ্যালয়খন সেই মহাবিদ্যালয়খন আপোনাৰ ডিপাৰ্টমেন্টৰ অধীনত নহয় জানো আপুনি আহি পৰিদৰ্শন কৰক সেই মহাবিদ্যালয়খন সেই বাক্সা কলেজখন আপুনি আহি পৰিদৰ্শন কৰক তাত 1 কোটি টকাৰ অধিক প্ৰয়োজন আছিল কিন্তু আপোনাৰ চৰকাৰখনে আপোনাৰ ডিপাৰ্টমেন্টে আপুনি তাৰ পৰা 1 কোটি টকা কাটি লৈ গল আকৌ 1 কোটি আৰু আকৌ আপুনি সুবনকাটা হায়াৰ সেকেন্ডাৰী ইয়াত আপুনি উল্লেখ কৰিছিল হায়াৰ সেকেন্ডাৰী বাক্সা জিলাত 1 টকা প্ৰদান কৰা নাই যোৱা 5টা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰখনে সুবনকাটা হায়াৰ সেকেন্ডাৰী 50 লাখ টকা অনুদান প্ৰদান কৰিছিল সুবনকাটা হায়াৰ সেকেন্ডাৰী এই 50 লাখ টকা আপোনালোকে কাটি লৈ গৈছি গল গটিকে আপোনালোকে সুবনকাটা এই অঞ্চলৰ ৰাইজক জবাব দিব লাগিব কিয় আপোনালোকে এই বিদ্যালয়খনৰ পৰা 50 লাখ টকা কাটি লৈ গৈছি গল যদি আপুনি এই বিদ্যালয়খনৰ পৰা যদি আপুনি 50 লাখ টকা কাটি নিব পাৰিছে এই সুবনকাটা হায়াৰ সেকেন্ডাৰীৰ পৰা যদি আপুনি 50 লাখ টকা কাটি নিব পাৰিছে তেতিয়ালে আপুনি জানে বিভাগীয় শিক্ষা বিভাগৰ EM ডাঙৰীয়া ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া আপুনি জানে যে যোৱা 5টা বছৰত হাই সেকেন্ডাৰীটো প্ৰমোদ বড়ো ডাঙৰীয়াই আৰ্থিক অনুদান প্ৰদান কৰিছিল আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই যোৱা 5টা বছৰত হাই সেকেন্ডাৰী যি অনুদান প্ৰদান কৰিছে তাৰ প্ৰমাণ আপোনালোকে 50 লাখ টকা যে কাটি লৈ গৈছি গল উত্তৰ দিব ৰাইজক উত্তৰ দিব লাগিব গটিকে এনেকুৱা বহুত বিষয়বস্তু আছে যত আমাৰ BPF চৰকাৰখনৰ বিভাগীয় যিসকল EM আছে তেখেতসকলে কোনো তথ্য নোহোৱাকৈ ৰাইজৰ আগত বিভিন্ন মন্তব্য আগবঢ়াই আহিছে আৰু ৰাজনীতিৰ নামত তেখেতসকলে ৰাইজক বিপথে পৰিচালিত কৰিব বিচাৰিছে কিন্তু দেখ সত্যটো কোনোদিনে আপুনি লুকাই ৰাখিব নোৱাৰে ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া বিভাগীয় আমাৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য আপুনি সত্যটো কোনোদিনে লুকাই ৰাখিব নোৱাৰে সত্য সদায় প্ৰমাণিত হ'ব আৰু সত্য প্ৰমাণিত হোৱাৰ কাৰণে ৰাইজক আমি জনাব বিচাৰিছো এইবিলাক হৈছে এপ্ৰুভেল লেটাৰ যোৱা 5টা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াই শিক্ষা অনুষ্ঠানবিলাকক আৰ্থিক অনুদান প্ৰদান কৰাৰ গটিকে এইখিনি আমি আজি আপোনালোকক আমি তথ্য সহকাৰে আমি তথ্য ইয়াত দাঙি ধৰিছো আৰু ভৱিষ্যতে যাতে BPF চৰকাৰ বা যিসকল বিভাগীয় কাৰ্যবাহী সদস্য আছে সেইসকলে যাতে তথ্যবিহীনভাৱে তথ্য দাঙি নধৰে কাৰণ এছেম্বলি হৈছে এটা পবিত্ৰ যত BTRৰ উন্নয়নৰ কথা চিন্তা কৰা হয় যত তাত বাজেট বিলাক ধৰা হয় আৰু যোৱা 5টা বছৰত সেই পবিত্ৰ সেই এছেম্বলি প্ৰমোদ বড়ো ডাঙৰীয়াই এই বাক্সা তামুলপুৰৰ শিক্ষা ব্যৱস্থাটোৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি তাত বাজেট ধৰিছিল আৰু সেই কোনখন বিদ্যালয়ত কিমান টকা দিছিল আপোনালোকক আমি তথ্য সহকাৰে জনালো গটিকে ভৱিষ্যতে আপোনাক আমি হুকিয়াই দিছো আপুনি আমাৰ যোৱা 5টা বছৰৰ যিখন চৰকাৰ প্ৰমোদ বড়ো নেতৃত্বাধীন যিখন চৰকাৰ আছে সেই চৰকাৰখনক ব্লেম কৰিবৰ কাৰণে অপবাদ কৰিবৰ কাৰণে আৰু ৰাইজৰ মাজত হেই প্ৰতিপন্ন কৰিবৰ কাৰণে আপুনি যাতে মিছা তথ্যৰে ৰাইজক বিচলিত নকৰে পবিত্ৰ এছেম্বলিটোক আপুনি বিচলিত নকৰে তাৰ কাৰণে আপোনাক আমি হুকিয়াই দিছো গৰিহণা কৰিছো ধন্যবাদ